বিভিন্ন সময়ত বিভিন্নজনক আমি সহায় কৰি আহিছোঁ। আজিও আহকচোন। এইগৰাকী দেখিছে নহয়, এগৰাকী সাহসী তিৰোতা, যি নিজৰ তুলনীয়া ভায়েকৰ লগত অকলে এটা ঘৰত বসবাস কৰি আহিছে। কিন্তু বৰ্তমান তেওঁ বিপদত পৰিছে। তেওঁৰ ঘৰটো জৰাজীৰ্ণ হৈছে। এই ঘৰটো যিকোনো মুহূৰ্তত ভাগি যাব পাৰে, হেঁচা মাৰি ধৰিব পাৰে ঘৰখনৰ ভিতৰত থকা দুটা মানুহক। তেওঁ সেইকাৰণে শংকাত ভুগিছে আৰু তাৰ কাৰণে আজি আপোনালোকৰ ওচৰত এই জৰাজীৰ্ণ ঘৰটো কাৰণে সহায় বিচাৰি আহিছোঁ। বহুত বেছি লাখ টকাৰ প্ৰয়োজন নাই এওঁক সহায় কৰিবৰ কাৰণে। ক্ষুদ্ৰমান যদি সকলোৱে সহায় কৰে, এই সমস্যাটোৰ সমাধান ওলাব। চৰকাৰৰ পৰা আশা কৰি কোনো লাভ নাই। চৰকাৰৰ চকুত পৰাহেঁতেনে এই 10 বছৰৰ আগতে দিয়া এই ঘৰটো আজি এই আকৃতি নমুনাৰ দৰে হৈ নাথাকিলেহেঁতেন। এয়া মাত্ৰ এক নমুনা হৈ ৰ'ল। 10 বছৰৰ আগতে পকী ঘৰটো দিছিল, বতাহ ধুমুহায়ে বনাই থাকোঁতেই প্ৰথম অৱস্থাতে ভাঙি পেলালে। তাৰ পাছত আৰু পাছৰ পইচাখিনি উলিয়াব নোৱাৰিলে, ফলত ঘৰটো আধৰুৱা হৈ ৰ'ল। তাৰ পাছতো বিভিন্নজনে বিভিন্ন সময়ত ঘৰ পাইছে, কিন্তু এওঁলোকৰ কপাল নফুলিল। ভেটিটো বহুত চাপৰ হোৱাৰ কাৰণে সামান্য পানীৰ হ'লেই ঘৰটো ডুব যায়। গতিকে অৱস্থা দিব লাগিছিলে নাই বাৰু? চৰকাৰে ঘৰ এটা দিব লাগিছিলে। ইমান ভগা ঘৰত আছোঁ, টকা পইচা নাইকিয়া, পটককৈ বনাবগৈ মোৰ হাতত। খোৱা বোৱাবোৰ কেনেকৈ হৈছে? খোৱা বোৱা যেনে তেনে খাইছোঁ আৰু নাখালোঁ নহয়। খেতি নাই, যোৱা বছৰ খেতি নাপালোঁ নহয় ধান। দুডালমান পাইছিলোঁ মাত্ৰ, খাবলৈ নহ'লে। এতিয়া চৰকাৰী চাউল খাই আছোঁ মই। শুনিলেই নহয়, যদি চৰকাৰী চাউলকেইটাও নাপালেহেঁতেন, এওঁলোকে লঘোণেই দিনবোৰ কটালেহেঁতেন। এনেকুৱাত বাৰু কিমান কষ্ট হৈছে তেওঁলোকৰ। সেইকেইটাহে কেনেকৈ চলাম বাৰু? হয়, চলিবলৈ কিমান টান হৈছে বাৰু। কৃষকৰ হৈ কৰিছিলোঁ, সেইবোৰ নাপালোঁ একোকে। অৰুণোদয় আঁচনি পাইছা নাই? অৰুণোদয় আঁচনি পইচাকেইটানো 1000 টকা দিয়ে কিমানকেইটা পাইছিলোঁ। সেইবোৰে আৰু চৰকাৰে 1000 টকা এটা দি দিছে, তাৰপিছতে মানুহৰ বিলাই কেনেকৈ আছে জীয়াই সেইবোৰ চাবলৈ বাদ দি দিছে। ইমান কষ্ট হৈছে, চোতাল ঘৰত গৰি আছে। অকণমান সুখৰ কাৰণে কাবৌ কোকালি কৰি থকা মানুহ, ভগৱানৰ ওপৰত সকলো দি এনেকৈ থাকিবলগীয়া হৈছে তেওঁলোক। আহকচোন, সকলো আগুৱাই আহিলে এই দুখবোৰ কম হ'ব। অকণমান এই বয়সত সুখৰ মুখ দেখিব, নহ'লে এনেকৈয়ে জীৱনবোৰ পাৰ কৰি দিব লাগিব এওঁলোকে। কেনেকৈ জীৱনটো কটাবলগীয়া হৈছে আমাৰ নিচিনা মানুহবোৰ। মই আজি আহিছোঁ এওঁলোকৰ ঘৰত। নাম তেওঁ মামন বৰা হয়। তেওঁ অকলে থাকে আৰু ভায়েকৰ লগত ইয়াতে। মাক থকালৈকে ধুনীয়াকৈ খাই মেলি আছিলে, খেতি মাটি ভাল হৈছিলে। এতিয়া পথাৰৰ বানপানীয়ে ধান মাৰি নিয়াৰ পাছত এইবাৰ খেতি ভাল নহ'লে। এতিয়া যিটো ঘৰত আছে একদম জৰাজীৰ্ণ অৱস্থা, যিটো ঘৰ মই আপোনালোকক দেখাই দিছোঁ, হেঁচা মাৰি ধৰি কোনো সময়ত মানুহৰ বিপদ হ'ব পাৰে। বতাহ ধুমুহা আহিলেতো এতিয়া মাঘ ফাগুনমহীয়া বতাহ ধুমুহা আহেই, সেই সময়তো ভয়ংকৰ কাহিনী হ'বলৈ গৈ আছে। আৰু এতিয়া বানপানী হ'ব। আমাৰ এইফালে বানপানী হোৱাহি নাই, ইমান ডবল বানপানী হোৱাহি নাই। যদি হৈ যাবলৈ হয়, তেওঁলোকৰ ঘৰ পানীত ডুব যাব। আৰু বেৰৰ একেবাৰে অৱস্থা নাই। মাটি ঘৰ দেখিছে নহয়, একদম হালি আছে। কোন সময়ত ভাগিব ঠিক নাই। আপোনালোকে যোনে যেনেকৈ পাৰে সহায় কৰক। তেওঁলোকৰ মোৰ লগতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। তেওঁলোকৰ লগত সহায় কৰিবলৈ মই ধুনীয়াকৈ তেওঁৰ এড্ৰেছ দি দিম। আৰু যদি মোকো কয় যে মোৰ দ্বাৰাই সহায় কৰিম বুলি ভাবিছে, আপোনালোকে সহযোগ কৰিব পাৰে। মোৰ ঘৰৰ নিচেই ওচৰতে হয়, মোৰ সম্বন্ধীয়ও হয় বাৰু। কিন্তু আমাৰ নিজৰে অৱস্থা এনেকুৱা বেয়া যে আমি কিবা এটা কৰি দিম বুলি ক'লে, তেওঁ ঘৰৰ মই টিংপাতখিনি সলাই দিওঁ বুলি ক'লে সলাই দিব নোৱাৰোঁ, বা মই তেওঁক বেৰখিনি লগাই দিওঁ বুলি ক'লে মই লগাই দিব নোৱাৰোঁ। কাৰণ আমিও কোনোমতেহে খাই মেলি জীয়াই আছোঁ। আপোনালোকে আমাৰ ঘৰুৱা অৱস্থাখিনি দেখিছেই। আৰুনো কি ক'ম, লুকুৱাইতো একো থোৱাই নাই। এতিয়া যদি আপোনালোক কোনোবাই সহায় কৰিবলৈ আগবাঢ়ি আহে, বহুত বেছি ভাল হ'ব। চাওকচোন বাৰু, জীয়াই থকা মানুহৰ জীৱন এয়া। চৰকাৰৰ আশাত ৰখি থাকিলে মানুহবোৰ এনেকৈ মৰিবগৈ লাগিব এদিন। ভৰি এখন অকণমান অসুবিধা পায়, খোজকাঢ়িবলৈও তেওঁ অকণমান দিগদাৰ হয়। নিজে এইবিলাক চব বোলে মতা মানুহৰ নিচিনাকৈ কৰি মেলি ল'বলৈ বহুত বেছি অসুবিধা হৈছে। দেখিছে নহয়, গোটেই ঘৰৰ অৱস্থা বেয়া। গতিকে কোনে কেনেকৈ পাৰে সহায় কৰিবলৈ আগবাঢ়ি আহে যেন। সেইকাৰণে কৈছোঁ আমাৰ ঘৰলৈকে যাওঁগৈ বলক থাকিবলৈ। হা নাথাকে কেলে ইয়াতে থাকিব? হয়, নিজৰ ঘৰখনৰ নিচিনা হ'ব জানো বাৰু? আমি যেনেকৈ খাওঁ তেনেকৈ খাব আৰু কিনো। নালাগে নালাগে, তহঁতৰ যি কষ্ট খাইছ সেয়ে পাইছেগৈ, আকৌ মোক চপাই ল'ব নালাগে। আমাৰ কষ্ট হৈছে আৰু অকণমান কষ্ট কৰিম ন, আৰু অকণমান কষ্ট হ'ব। সেইবুলি আপোনাক ইমান কষ্টত থাকিবলৈ দিব পাৰোঁ নি? এনেকৈ থাকিব, কষ্টতে জীয়াই থাকিব লাগিব।
ক'লৈ যাম এতিয়া? তেওঁ কৈছে যে মোক যেনে তেনে একোঠা ঘৰ হ'লেও বনাই দিয়ে যদি মানে থাকিব পাৰিব, কিন্তু মই অকলে কৰিব পৰা কাম এইটো নহয়। আপোনালোকৰ মই সহায় বিচাৰিছোঁ, আপোনালোকে সহায় কৰিবলৈ আগবাঢ়ি আহক। আৰু তেওঁক যেন পইচাখিনি দি দিলে যে তেওঁ কৰিব পাৰিব সেইটো নহয়, নিজেই গাত লাগি কাম কৰি মেলি উলিয়াই দিব পাৰিব লাগিব, কাৰণ তেওঁ অকলশৰীয়া মানুহ। তেওঁক কোঠালি বনাবলৈ টকা দিলেই হ'ব মোৰ ঘৰত, যেনে তেনে সেইটোৱে একোঠালি বনাবলৈ যেনে তেনে সহায় যদি কৰে কোনোবাই, তেনেহ'লে পইচাটো আজিকালি বৰ্তমান মেইন আৰ্থিক অভাৱৰ কাৰণে, আৰ্থিক সংকটৰ কাৰণে এনেকুৱা অৱস্থাৰ সন্মুখীন হৈছে। গতিকে ঘৰটো বনাই মেলি দিব পৰাকৈ আপোনালোকে সহায় কৰক। মোক কণ্টেক্ট কৰিব পাৰিব, মোক আপোনালোকে মেছেজ কৰিব। মোৰ ফোন নাম্বাৰ ফেচবুক পেজত দিয়া আছে, আপোনালোকে তাৰ পৰা লৈ কণ্টেক্ট কৰিব পাৰিব। আৰু যিমান পাৰে সিমান বস্তু শ্বেয়াৰ কৰক, যাতে এনেকুৱা ভিডিঅ'বিলাক চৰকাৰৰ চকুলৈ পৰে, চৰকাৰে সহায় কৰিবলৈ বাধ্য হয়। এনেকুৱা ঘৰৰ মানুহে বস্তু নাপায়, কেনেকুৱা মানুহক আৰু তেওঁলোকে বস্তু দিব? এইটো ঘৰতকৈ আৰু অৱস্থা নাইকিয়া ঘৰ ওলাব নেকি বাৰু এতিয়া বৰ্তমান সময়ত? ওলাব, কাৰণ কেলৈ আমাৰ ৰজাঘৰীয়া চকুত নপৰাকৈ আমাৰ পালি নেতাসকলে এনেকুৱা ঘৰবিলাক এৰি পেলানি ভাল মানুহৰ ঘৰত ঘৰ দিওঁতে আজি এনেকুৱা খাটি খোৱা মানুহখিনি অৱস্থা নাইকিয়া পৰিৱেশত জীয়াই থাকিবলগীয়া হৈছে, আনৰ চকু হাতলে মুখলৈ চাবলগীয়া হৈছে। গতিকে সকলোৱে সহায় কৰক, যিমান পাৰে পোষ্টটো শ্বেয়াৰ কৰিব আৰু আগবঢ়াই নিব পোষ্টটো শ্বেয়াৰ কৰি, যাতে মানুহে সহায় কৰিবলৈ আগবাঢ়ি আহে। আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে পেজটো ফ'ল' কৰি ল'ব। ভৱিষ্যতেও আমি সহায় কৰাৰ ভিডিঅ' এনেকুৱা বনাবলৈ মই চেষ্টা কৰিম। সকলোৰে সহায় কৰিব বুলি আশা কৰিছোঁ, আৰু সেই আশাকে তেওঁকো দি মই তেওঁৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে